নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং সকলোকে। মই বৰ্তমান থাৰ্ড ছেমিষ্টাৰৰ BEd ট্ৰেইনী হয়। যদি আপুনি 2026 বৰ্ষত BEd এণ্ট্ৰেন্স দিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ আৰু এতিয়া ভাবি আছে প্ৰভিজনেল মেৰিট লিষ্ট ওলাই গ'ল, এতিয়া কলেজবোৰত ফৰ্ম কেতিয়া দিব, অথবা এতিয়াই নেকি কলেজত আবেদন কৰিব লাগিব নে ফাইনেল মেৰিট লিষ্ট ওলোৱালৈ অপেক্ষা কৰিব লাগিব, তেন্তে এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাব, কাৰণ আজি মই এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছবোৰ বুজাই দিম যাতে আপোনালোকৰ মনত কোনো সন্দেহ নাথাকে। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহোঁ প্ৰভিজনেল মেৰিট লিষ্ট মানে কি। প্ৰভিজনেল মেৰিট লিষ্ট মানে হৈছে বিশ্ববিদ্যালয়ে প্ৰাথমিকভাৱে প্ৰকাশ কৰা এখন মেৰিট লিষ্ট। এই তালিকাখনত সকলো আবেদনকাৰীৰ নম্বৰ, ৰেংক আৰু অন্যান্য তথ্য অন্তৰ্ভুক্ত থাকে। কিন্তু এই তালিকাখনেই চূড়ান্ত নহয়। যদি কোনো শিক্ষাৰ্থীৰ তথ্যত ভুল থাকে, ৰেংক বা নম্বৰত সমস্যা দেখা যায় বা কোনো আপত্তি থাকে, তেন্তে বিশ্ববিদ্যালয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই ভুল সংশোধনৰ সুযোগ দিয়ে। কিন্তু এই প্ৰভিজনেল মেৰিট লিষ্ট আৰু ফাইনেল মেৰিট লিষ্টখনৰ মাজত বিশেষ একো এটা ডিফাৰেঞ্চ নাথাকে। যদি কোনোবা শিক্ষাৰ্থীৰ ৰেংক বা নম্বৰত খেলিমেলি থাকে, সেইবিলাকে শুদ্ধ হৈ যায়। এতিয়া আহোঁ কলেজবিলাকত ফৰ্ম কেতিয়া দিব, এইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। সাধাৰণতে প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰে। তাৰপিছত যিমানবোৰ BEd কলেজ আছে তেওঁলোকে নিজৰ কলেজৰ ফৰ্ম ফিল আপ ডেট ইছ্যু কৰি দিয়ে, আৰু ফৰ্ম ফিল আপ ডেট ইছ্যু কৰাৰ পিছত আপোনালোকে সেই কলেজবিলাকত গৈ ফৰ্মবোৰ ফিল আপ কৰিব লাগিব আৰু জমা দিব লাগিব। আনহাতে কিছুমান কলেজত অনলাইনৰ মাধ্যমেৰেও ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু সকলো কলেজৰে ফৰ্ম ফিল আপৰ ন্যূনতম মাচুল থাকে, আৰু এই মাচুল 100ৰ পৰা 1000 টকাৰ ভিতৰত হ'ব পাৰে। গতিকে আপোনালোকে এতিয়াই কলেজবিলাকত যোৱাৰ প্ৰয়োজন নাই। কলেজবিলাকৰ নিজৰ ৱেবছাইটত যেতিয়া ফৰ্ম ইছ্যু কৰিব তেতিয়া আপডেট দিয়ে দিব। এতিয়া আহোঁ এডমিশ্যনৰ টাইমত আপোনালোকক কি ডকুমেণ্টছ লাগিব। আপোনালোকে এইখিনি ডকুমেণ্ট সাজু কৰি ৰাখিব। প্ৰথমতে BEd এণ্ট্ৰেন্সৰ যিখন এডমিট কাৰ্ড আছিল সেই এডমিট কাৰ্ডখন সাজু কৰি ৰাখিব। তাৰপিছত স্ক'ৰ কাৰ্ড বা যিখন মেৰিট লিষ্ট আছে সেইখন সাজু কৰি ৰাখিব। তাৰপিছত HSLC মাৰ্কশ্বিট, HS মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট এইবিলাক লাগিব। তাৰপিছত কাষ্ট চাৰ্টিফিকেট লাগিব যদি প্ৰযোজ্য হয়, আৰু PWD বা EWS চাৰ্টিফিকেটখন লাগিব যদি আপোনালোক EWS কেটেগৰীৰ হয়, আৰু আপোনালোকক লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন আৰু আধাৰ কাৰ্ড বা অন্যান্য ফটো ID। আৰু যদি আপোনালোক বেলেগ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট নহয়, তেতিয়াহ'লে আপোনালোকক মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। কিন্তু মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন এডমিশ্যনৰ টাইমত নালাগে। যেতিয়া এডমিশ্যন হৈ যাব, এডমিশ্যন হোৱাৰ পিছত ফাৰ্ষ্ট ছেমৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন হ'ব, সেই ৰেজিষ্ট্ৰেশ্যনৰ সময়ত এই মাইগ্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব। গতিকে আপোনালোকে সকলো অৰিজিনেল ডকুমেণ্ট এতিয়াই সাজু কৰি ৰাখক। আৰু বহুতে সুধি থাকে যে প্ৰাইভেট কলেজত ছিট পোৱাৰ সম্ভাৱনা আছে নেকি, মোৰ ৰেংক অলপ বেছি, প্ৰাইভেট কলেজত ছিট পাম নেকি। ইয়াৰ উত্তৰ সঠিকভাৱে এতিয়া কোনেও ক'ব নোৱাৰে, কাৰণ ছিট পোৱাটো নিৰ্ভৰ কৰিব আপোনাৰ ৰেংক, কেটেগৰী, ছিট এভেইলেবিলিটি, শিক্ষাৰ্থীৰ কলেজ চইচ। সেয়েহে আপোনালোকৰ যদি ৰেংক অলপ বেছি আছে বা অলপ কম নম্বৰ আছে, তেতিয়া আপোনালোকে অলপ বেছি কলেজত এপ্লাই কৰি দিব। মোটামুটি 10-15খনমান কলেজত এপ্লাই কৰি দিব। তেতিয়াহ'লে হয়তো আপোনালোকৰ ছিট পোৱাৰ কিছু সম্ভাৱনা থাকে, কাৰণ যেতিয়া এডমিশ্যন প্ৰচেছবোৰ শেষ হৈ যায় তেতিয়া কিছুমান ছিট কলেজবিলাকত ভেকেণ্ট থাকি যায়। গতিকে আপোনালোকে এতিয়া কলেজবিলাকত যোৱাৰ প্ৰয়োজন নাই ফৰ্ম বিচাৰি। যেতিয়া কলেজবিলাকে ফৰ্ম দিব তেতিয়া তাৰ আগতে কলেজবিলাকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত এইবোৰ প্ৰকাশ কৰিব। সকলোবোৰ তথ্য অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিব। সেইকাৰণে সকলোৱে যিবিলাক কলেজত এপ্লাই কৰিব সেইবিলাক কলেজৰ অফিচিয়েল ৱেবছাইটটো চেক কৰি থাকিব। আৰু যেতিয়া কলেজবিলাকত ফৰ্ম দিয়া ষ্টাৰ্ট হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আহোঁ ফিজৰ কথালৈ। প্ৰাইভেট BEd কলেজবিলাকত কিমান ফিজ লাগিব। গতিকে যোৱাবাৰৰ তুলনাত এইবাৰ অলপ বেছি ফিজ লাগিব। সকলো কলেজতে 2000-3000 টকা এক্সট্ৰা হ'ব পাৰে। গতিকে নতুন আপডেট আহিলে মই আপোনালোকক ভিডিঅ' বনাই জনাই দিম। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক।